নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। মই অসমৰ ছবিকৰ চাওক, এতিয়া 4:45 বাজে। চাওক এইটো চাওক ঘড়ীত 4টা বজাত। চাওক এতিয়া ইয়াতে আমাৰ অসমত পুনেৰ কাষতে থকা তাৰিখ ৰেজিষ্ট্ৰেশ্যনৰ কাষত থকা মাৰ্কেট। ইমান ধুনীয়া মাৰ্কেটখন আপোনালোকে চালে গম পাব। আহিলে চব বস্তু পাবতে, ইমান এটা দামীও নহয় দিয়কচোন, মিডিয়াম চাইজতে আছে দামবিলাক। এতিয়া আমি ঘড়ীৰ দোকান হৈছোঁ, ঘড়ী ল'ব কাৰণে আহিছোঁ। চব কিমান ঘূৰিয়ে পেলাই মাৰ্কেট হয় এখন, পুনে ৰেল ষ্টেচনৰ কাষত। পানীৰ ৰুমত গা চা ধুই দিলোঁ আমি। এতিয়া গা চা ধুইছোঁ, দুজনে খাব যাম। আমাৰ ৰুমখন চাব আপোনালোকে কেনে ধুনীয়া। 1000 টকা দিছে আমাৰ, পুৰা মজা। এইটো হয় আমাৰ ৰুম। চাওক ইমান ধুনীয়া, এইটো গ্লাছ হয় লগত আইনা। গা চা ধুই দিলোঁ আৰু বাহিৰৰ ভিউখন চাওক আপোনালোকে মজাকৈ। এইটো চাওক কিমান মজা, বাহিৰৰ ভিউ ধুনীয়া লাগিছে। চালে না আপোনালোকে কিমান ধুনীয়া। চেম টু চেম শ্বিলঙৰ নিচিনা হয়। যিখিনি ৰাস্তাত আহিলোঁ আমি পুনেৰ পৰা। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাকত বেলেগটো দবাব। আপোনালোকে নতুন ভিডিঅ' পাই থাকিব।
জয় আই অসম। জয় আই অসম।